স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভ্ৰাম্যমাণ ৰক্তদান শিবিৰৰ আয়োজন কৰিছে অখিল ভাৰতীয় টেৰাপান ব্লাড ডনাৰ্ছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। এই শিবিৰত এখন বিশেষ বাছত ৰক্তদান কৰিব পাৰিব ৰাইজে। ৰক্তদান এক মহান কাম শীৰ্ষক শ্লোগানেৰে স্বেচ্ছাসেৱী সংস্থাটোৱে ব্যৱস্থা কৰিছে এই ৰক্তদান শিবিৰৰ। সংস্থাটোৰ অধীনত গুৱাহাটীৰ মাছখোৱা জেল ৰোডত অঞ্চলত অনুষ্ঠিত হয় এই ৰক্তদান শিবিৰ। অঞ্চলটোৰ বহু লোকে ৰক্তদান কৰে এই শিবিৰত। উল্লেখ্য যে এই ভ্ৰাম্যমাণ ৰক্তদান শিবিৰত একেলগে দুগৰাকী লোকে ৰক্তদান কৰিব পাৰে। আনহাতে অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে শিবিৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে স্বেচ্ছাসেৱী সংস্থাটোৱে। বিষয়ববীয়াসকলে জনোৱা অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে ৰক্তদানৰ বাবে সংস্থাটোৰ সৈতে যোগাযোগ কৰিব পাৰিব। আজি 37জন ব্যক্তিয়ে ৰক্তদান কৰে। ইচ্ছুক ব্যক্তিয়ে সংস্থাটোৰ 8638252318 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বেচ্ছাসেৱী সংস্থাটোৱে। ধন্যবাদ। सदर जय के अंदर 13 अखिल भारतीय 13 युग परिषद के अंतर्गत आज 13 युग परिषद गुवाहाटी ने स्वतंत्रता दिवस के ऊपर में फ्रेंड्स क्लब के साथ के अंदर में एक रक्तदान शिविर लगाया है। हमने 4 दिन पहले भी 9 तारीख को रक्तदान शिविर मालीगांव में लगाया था। उस टाइम में भी हमने 31 यूनिट इकट्ठा किया था और आज में अभी तक हमारे पास 50 नाम आए हैं, जिससे 40 दिन के आसपास में ब्लड डोनेशन हो गया है और अभी काफ़ी देर तक और चलाने का विचार है। तो आगे भी हमारा सबसे निवेदन रहेगा कि जब भी जैसे भी जरूरत पड़े 13 युग परिषद या अन्य किसी भी संस्थाओं को आप अपनी तरफ से रक्तदान जरूर करवाएं। रक्तदान महादान।